Yang piaro elong kititang arpum kelongpon. Karlitang bedan ta boro arta ningkai ngkoi ragathom. Kititang arpum kelong. Rat atom ka chithana teng pulote bangsi ke pathi pulo. Lasila po ahe masarta bangsalam ke puthak ingsai pamepen. Kangsai kelong ria phan aron kirim matung phan kachuning ri pedopon. Biang long alo rongkhang MSC constituency ke parlo. Bothat langso polling station alo Karbilang piaro elong padabadap inut ari soki titang arpum kilongko dirta na pachini jon natengke bangso ari so lake borthol garorong amekar rokhebar boro lapen nomita boro aso karditang bedanta boro abang arpum lo pusi pachini pon kititang arpum dirta tokbama po rahut anke Bothat langso polling station alongsi postmortem phan chisik bomlo kisitang arpum kilang atengke lake ke chok ke theng benchi ke pathi puthi rong asor lapen ahe masor tum anke ningje pon bonta lake mo postmortem report kelong apitsi chiniun po bonta karditang bedanta boro dolonia rong ke damba mahut anke apaya phan longkiram be pen langpi ok kipru kijon ji pusi chethan pusi apai nonita boro chethan pon kheruni pen sonjoy keling longkiram kalau gol goso longkiram এটা তো গুছিয়া যাব নালাগে বুলি মই কৈছোঁ এরপর শুনিব গুছিয়া কোৱালৈকে কাটি থলে কাটি থলে এইটোতো গ'লে তাৰপিছত এতিয়া সন্ধিয়া হৈ আহিলে তাৰ ককায়েকেও গৈছিলে কংকনৰ নামটো ককায়েকক গৈছোঁ মই বেদান্তই গৈছে নহয় মাছ মাৰিবলৈ লগ পাইছে না নাই লগ পোৱা নাই দেখা নাই ইমান মানুহ লগ পোৱা নাই কৈছে তাৰপিছত তাৰপৰা মই গুচি আহিলোঁ গুচি আহিলে মই ইমান নাই গধূলা সন্ধিয়া হৈ আহিছে ফোন কৰিছোঁ ৰিচিভ নকৰে ফোন কৰি আছোঁ ৰিচিভ নকৰে পিছত নিজে 6টামান 7টামান বজাত ফোন কৰিছে ফোন কৰোঁতে পুৰি বেদান্তই গৈছে নেকি লংকিৰামে ফোন কৰিলে মোবাইল আৰু চাইকেল তাতে আছে কেনেকৈ সি থৈ পেলাই আহিব গৈছে নেকি কৈ পেলাই ফোন কৰিছোঁ এতিয়া মাছ মৰা মানুহ একেলগে মাছ মাৰিছোঁ মাছ মাৰি পেলাইনো পানীৰ পৰা উঠিলে নে নাই বুলি সেইটোও মই কৈছোঁ উঠিলেও কৈছে উঠিলেও কোৱা মানুহটো ক'ত থাকি আহিলে তহঁতে কি থৈ আহিলি নেকি তাক কৈছোঁ নাই খুৰী বেলেগ লগৰীয়া এটা লগ পালে লগৰীয়াটোৰ লগতে কথা পাতি আছিলোঁ তেতিয়া আমি বেলেগ ফালে ভাঙা ভাঙি হৈ গ'ল তেনেকুৱা বুলি কৈছে ভাঙা ভাঙি হৈ গ'লেওতো একেলগে যোৱা মানুহ একেলগে আহিব লাগে না আহিব না বেলেগ লগৰীয়াৰ লগত আহিব বুলি আমি থৈ আহিলোঁ বুলি থাকিব খুৰী লগৰীয়া বেলেগক সুধি মই থাকিব ফোন কৰা নাই মই নিজে ফোন কৰিছোঁ আছে খুৰী চিন্তা নকৰিবি আছে খুৰী চিন্তা নকৰিবি কৈছে আছে যদি এতিয়াই পঠিয়াই দিম নেকি কৈছিলোঁ পঠিয়াই দিম নালাগে দেই আজি ৰাতি হ'লে আজি ৰাতিপুৱাই খেদাই দিম কিমানখিনিলৈকে গৈছে অঁ ইমানখিনি দে একে 5টা বজাতে খেদাই দিম 5টা বজাতে খেদাই দিম আগে পিছে থাকে কাৰণে কৈছোঁ মই সেইটো নাই ৰাতিপুৱা ফোন কৰিলোঁ ৰিচিভ নকৰে তাত দেউতাকো ফোন কৰিব দিছোঁ মই ফোন কৰিছোঁ চাইকেল লাগে সিদিনা দেওবাৰ ধৰিছে ল'ৰাটো চাইকেল আনি দিছোঁ দেউতাকক মই আকৌ ফোন কৰিলোঁ ল'ৰাটোক ফোন কৰা ধৰিছে না বুলি অঁ নহয় চাইকেলখন লৈ আহি পেলাই দেউতাকে কৈছে আকৌ তাৰপিছত ই এতিয়া তাৰ ল'ৰাটোক ফোন কৰাৰ গম পালে দেউতাকে তাৰপিছত মই আকৌ বাৰু দেউতাকক ফোন কৰিলোঁ অঁ অঁ কৈছে তাৰপিছত মই ল'ৰাটোৱে মাত কৰিলে ল'ৰাটো অঁ ক'লেতো বুজি নাপায় তাৰপিছত মই বাটটোক আকৌ ফোন কৰিলোঁ ল'ৰাটো ফোন উঠাইছে না আহিলে খেদাই দিবি চাইকেলটো লাগে ৰিচিভ নকৰে নকৰিলে দেওবাৰ ৰিচিভ নকৰিলে দেওবাৰে গোটেই দিন গোটেই দিন ৰিচিভ নকৰিলে 6টা বজাত ফোন
7:30 এতিয়া উঠাইছোঁ কিবা 9 একেলগে যোৱা মানুহ কেনেকৈ নাই একেলগে পানীৰ পৰা উঠি অহা নাই জানো না ক'ৰবাত পানীতে থৈ আহিলোঁ বুলি কৈছোঁ নাই একেলগে উঠিছোঁ একেলগে উঠি পেলাই লগৰীয়াৰ লগত পাতিছে আৰু আমি ইফালে চাইড কৰিবলৈ সেইকাৰণে পিছত আহিব নাপাতে আমি থৈ আহিলোঁ একেলগে যোৱা মানুহটো থৈ অহা কথা নহয় কৈ পেলাই মই অলপ খং উঠিছোঁ তাৰমানে চাইকেলটো আৰু মোবাইলটো ধৰি যাম লৈ এইটো কেতিয়াৰ কথা দেওবাৰে সন্ধিয়াত ন আহিলে এই ৰাণী তেনেকুৱাই কথা তাৰপিছত আপোনালোকে গৈছে কেতিয়া তালৈ মহিলাসকলে যোৱাকালি আবেলি গৈছে তাৰপিছত কি ক'লে তেওঁলোকে কৈছে আমাৰ লগতো নাই পানীটোৰে উঠি পেলাই লগৰীয়াৰ লগত গ'লে সেইটোৱে কৈছে কোৱাৰ পিছত আমিও বিচাৰিম আমিও বিচাৰিছোঁ অহাকালি আপোনালোকক আৰু মানুহ আহিব লাগিব পাহাৰত বিচাৰিম বুলি তেনেকুৱা কৈছে এইখন নম্বৰত আপোনালোকে কেছ দিয়া হৈছেনে যোৱাকালি এজাহাৰ দিছে এতিয়া আপোনালোকে কি সন্দেহ কৰিছে হত্যাকাৰী এতিয়া মাৰা চাইৰে হত্যাকাৰী এতিয়া আকৌ কেনেকৈ পানী ওলালে ল'ৰাটো মানে কোনোদিনা হাই কাজিয়া তেনেকুৱা গাঁৱতো নকৰে মানে বাহিৰতো তেওঁলোকেও পানী যে মানে ল'ৰাটো ভাল ইয়াত আমাৰ ল'ৰাবিলাকৰ লগত সমান বন্ধু হিচাপে ভাল ব্যৱহাৰ ভাল মানে ৰাইজৰ লগত কাম কাজ কৰে আমি ল'ৰাটোক ভাল পাওঁ ভাল ল'ৰা বুলিয়ে কৈছে কোনোদিনে ইয়াত কাজিয়া পেচাল লগা নাই বুলি কৈছে আৰু তেনেকৈ আমি কৈছোঁ ইয়াত কোনোবা কেতিয়াবা কিবা হৈছিলে নেকি এইবিলাক নাই বুলি কৈছে গতিকে আপোনালোকে হত্যাকাণ্ড বুলি আমি এতিয়া মানে বিচাৰ লাগিবই বিচাৰ লাগিব যেনেকুৱা হ'লে বিচাৰ লাগিব আপোনালোকে এতিয়া ন্যায় বিচাৰিব এইটো আমাক এতিয়া ন্যায় বিচাৰ লাগিবই নিৰ্দোষী ল'ৰা এটাক এনেকুৱা মানে হত্যা কৰাটো আমি কোনোদিনে আমাৰ মাতৃ বংশবিলাকে এইবিলাক মানি ল'ব নোৱাৰে আৰু এইটো ন্যায় বিচাৰ লাগিব আৰু এই নৃশংস হত্যাকাৰী কেইটাক উচিত বিচাৰ কৰি মানে লগে লগে ফাঁচি দিয়া এইটো মানে ব্যৱস্থা কৰিব লাগে খণ্ডেটো কাক কৰিছে তেওঁলোকে মাতি নিছে যেতিয়া আৰু তেওঁলোকে একেলগেই মানে নামি পেলাই মাছ ধৰি পেলাই কালি কওঁতেও তেওঁলোকে মানে সেই একে কথাই কৈছে আমি আছো আমাৰ লগত একেলগে নামটোতো গোটেই মানুহ নামটোতো আমি নাজানো এজনৰহে জানো না লংকিৰাম দে তাৰ নামহে জানো আৰু বেলেগ লগৰীয়াও থাকিব পাৰে তাত গ'লেহে আমিতো তাৰ মোবাইলত আছে ল'ৰাটো মোবাইলত সেইটো কাৰণে আমি তেওঁলোককে আমি ধৰিছোঁ সন্দেহ সেইটোৱে আমি মহিলাবিলাক পানীৰ পৰা উঠিলে যদি পানীত কেনেকৈ যাব আৰু ল'ৰাটো আৰু পানীত পৰা মানুহ চিন কাটা কাণৰ ফালে তেজ চলাইছে আৰু মুখটো গাহৰি মুখ নিচিনা বনাইছে মাৰিবলৈ এইবিলাক আৰু হাতত দাগি আছে হাতত দাগি আছে আৰু পেটটো খোলা নাই মাথাবিলাক চব খুলি গ'ল তেতিয়া এইটো পূৰা মাথা কৰিছে মাৰি পিঠিত পানী পেলাই দিছে আচ্ছা আচ্ছা আমি যিমান ৰাইজে তাত গৈছে চবে মাৰিছে বুলি সন্দেহ কৰিছে মাথা কৰিছে বুলি আচ্ছা এই লংকিৰাম বে আৰু এই বহুতে ক'ব বিচাৰিছে লংকিৰাম বে আৰু আমাৰ সাংসদ হৰেণ সিং বেৰ মাজত কিবা সম্পৰ্ক আছে ভতিজা ল'ৰা হৰেণ বে ককায়েকৰ ল'ৰা হয় নেকি কি নাম আছিলে হৰেণ বেৰ ককায়েক ৰাজেন বে আৰু আমি তাতে তেওঁলোকে আপোন না একেবাৰে আপোন আমি কালি তেওঁলোকৰ ঘৰতেই গৈছোঁ আমাৰ ঘৰ আহিলেতো ভালকৈ থাকে আমি মৰম কৰোঁ আহে তাত যোৱাৰ পাছত কি প্ৰতিক্ৰিয়াটো আছিলে আমি এটাই বিচাৰি গৈছোঁ কাৰণ যেতিয়া অহা নাই ল'ৰাটো তেওঁলোকৰ আমি ল'ৰাটোক ভাল সুধিম কথাটো আমি তাত হাই কাজিয়া লাগিব যোৱা নাই বুলি মানে ভালদৰে সুধিছোঁ যদি ল'ৰাটো আছে মানে আমাক ঘূৰাই দিব লাগে শৰীৰে আমাক ল'ৰাটো ঘূৰাই দিব লাগে সেই বুলিয়ে আমি গৈছোঁ তেওঁলোকৰ লগত একো আমি হাই কাজিয়া তেনেকৈ তেওঁলোকৰ প্ৰতিক্ৰিয়াটো কি আছিলে
তেওঁলোকৰ জবাবটো কি আছিল আপোনালোকৰ এতিয়া আছে বুলি কৈ থাকিব গুৰুত্ব সহকাৰে লৈছেনে ইমান গুৰুত্ব দিয়া নাই ইমান গুৰুত্ব দিয়া নাই কথাটো আমি হাঁহিয়ে গুচি হয় নেকি সেইকাৰণে পূজা কৰিম পাই যাব কালি যাব আচ্ছা আচ্ছা এইটো কোনে ক'লে এই লংকিৰামৰ মাক আৰু তেওঁলোকৰ ওচৰ পাজৰৰ মাৰিলে নমৰিব ভাবিছিলে মৰি থাকিলে সেইকাৰণে পানী পেলাই পানীৰ পৰা উঠিলে বুলি কৈছে একদম গুৰুত্ব